সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ট্ৰেইনিঙত আমি কেনেদৰে কেন্দ্ৰত ECCE মিটিং পালন কৰোঁ তাকে আমাক বাইদেউহঁতে শিকাইছে। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আমি কেনেদৰে ECCE মিটিং পাতোঁ আপোনালোকে জানিব পাৰিব। আপোনালোকে যে কন্টেক্ট আমাৰ মাজলৈ আহিছে তাৰ বাবে আমি সঁচাকৈ শলাগ দিব লাগিব আপোনালোকক। আৰু সেয়েহে আমি আজি অনুষ্ঠানটো যি আমি কেন্দ্ৰত শিশুসকলৰ বাবে প্ৰতি মাহে যি আমি তেওঁলোকক শিশুসকলক বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক শিকাওঁ, গীত মাত কবিতা সেই সকলোবোৰ বিষয় আপোনালোকৰ আগত তেওঁলোকে প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে আপোনালোকক নিমন্ত্ৰণ কৰি অনা হৈছে। গতিকে আজি সভাখন আমি পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাজৰে এগৰাকী আপোনালোকক আগত চিনাকি কৰিছোঁ। তেওঁৱে আমাৰ সভাখন পৰিচালনা কৰিব আৰু তেওঁ হৈছে সভানেত্ৰী আমাৰ বাইদেউ নিমন্ত্ৰিত কৰি আনিছোঁ। তেখেতক সভানেত্ৰী আসন বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুৰোধ ক্ৰমে সভাপতি আসন গ্ৰহণ কৰিছোঁ। লগতে আজি কাৰ্যসূচী পালন কৰিবৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। এতিয়া আমাৰ ECCE মিটিংখন আৰম্ভ কৰিছোঁ। আমি ECCE মিটিঙত শিশুসকলৰ অভিভাৱকক আৰু গাঁৱৰ গণ্যমান্য ব্যক্তিক শিক্ষকসকলক আমি এই মিটিঙলৈ নিমন্ত্ৰণ কৰোঁ আৰু আমাৰ শিশুসকলৰ যি কেন্দ্ৰত যিবিলাক প্ৰতিভা সেই প্ৰতিভাবিলাক এই মিটিংখনতে অভিভাৱকসকলৰ আগত আমি দেখুৱাব বিচাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। ভিডিঅ'টো চাই গ'লে সকলোখিনি বুজিব পাৰিব। সেইটো আপোনালোকৰ আগত কোৱা হ'ব। তাৰপিছত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা, তাৰপিছত আছে সমল ব্যক্তিসকলৰ সম্বৰ্ধনা আৰু চিনাকি পৰ্ব, আৰু তাৰপিছত আছে শিশুসকলৰ দ্বাৰা গীত মাত অন্যান্য কাৰ্যসূচী প্ৰদৰ্শন, তাৰপিছত আছে অতিথিসকলৰ বক্তব্য, একেবাৰে শেষত সভানেত্ৰীৰ বক্তব্য মন্তব্য আৰু সভা ভংগ। এইখিনি আছিল আজিৰ সভাৰ কাৰ্যসূচী। এইখিনি হ'বনে আপোনালোকে নে নহ'ব আৰু লাগিব কিবা লিখিবলৈ তাকে জনাব বুলি অনুৰোধ জনাই মই সভাপতি যে কাৰ্যসূচী পাঠ সিদ্ধান্ত ইমানে সমাপ্ত কৰিছোঁ। আপোনালোকৰ আগত সভাখনৰ আৰম্ভণিতে এতিয়া আমাৰ এটা জ্যোতি সংগীত গাবলৈ লৈছোঁ। যেতিয়া আমাৰ ECCE মিটিং হয় তেতিয়া সেই কেন্দ্ৰ কৰ্মীগৰাকীয়ে এটা এক্টিভিটি কৰি দেখুৱায়। এতিয়া আমাৰ লগৰ এগৰাকী কৰ্মীয়ে সেই এক্টিভিটিটোকে কৰি দেখুৱাইছে। নিজৰ পৰিচয় দিয়া কথা কেন্দ্ৰতে শিকা। অ ভাইটি অ ভণ্টি অ কণী মইনা বৰ পথাৰ বৰবাম কেন্দ্ৰত এবাৰ আহি বহা। বৰ পথাৰ বৰবাম কেন্দ্ৰত এবাৰ আহি বহা। ৰঙৰ চিনাকি কেন্দ্ৰতে হোৱা। ৰঙৰ চিনাকি কেন্দ্ৰতে হোৱা। নাচ গান কৰি মইনা ফূৰ্তি কৰা। নাচ গান কৰি মইনা ফূৰ্তি কৰা। অ ভাইটি অ ভণ্টি অ কণী মইনা বৰ পথাৰ বৰবাম কেন্দ্ৰত এবাৰ আহি বহা। বৰ পথাৰ বৰবাম কেন্দ্ৰত এবাৰ আহি বহা।
এগৰাকী কৰ্মীয়ে শিশু হৈছে যেনেদৰে আমি কেন্দ্ৰত শিশুসকলে নিজৰ এক্টিভিটি কৰে তেওঁলোকক যি শিকাওঁ মিটিঙত যিখিনি কৰিবলৈ কওঁ তাকে এগৰাকী কৰ্মীয়ে শিশু হৈ কৰি দেখুৱাইছে এতিয়া আৰু এগৰাকী কৰ্মী শিশু হৈ এক্টিভিটি কৰিবলৈ আহিছে আপোনালোকে চাই যাওকচোন এতিয়া মই এগৰাকী 3 বছৰীয়া শিশু হৈ অভিনয় কৰিছোঁ আজি মোক কেন্দ্ৰলৈ মায়ে লৈ আহিছে মই এগৰাকী 3 বছৰীয়া শিশু হৈ কি এক্টিভিটি কৰিছোঁ আপোনালোকে চাই যাওকচোন নিচিনো তোমাক আমি অতি ধুনীয়া ছোৱালী ভুল হৈছে নহয় তোমাৰ নহয় বাইদেউ হয় নি নহয়
কথাটো যিজনে ৰচনা কৰিছে তোমাক মায়ে শিকাইছে নহয় মোক যে আইতাই যে কৈছে যে তুমি বহুত ধুনীয়া ছোৱালী বুলি কৈছে যে সেইটো কথা নহয় তুমি যে ঘৰত চাগে প্ৰাৰ্থনাটো সময়মতে নকৰাৰ কাৰণে তুমি ভাল ছোৱালী সদায় প্ৰাৰ্থনা কৰে নকৰে কিন্তু আমাৰ যিজনে আমাক কালি যে আমাৰ মায়ে যে পিকনিকত গৈছিলে নহয় মোলে ইমান ধুনীয়া আনিলে এইবোৰ আনিলে বৰ ধুনীয়া লাগিছে তুমি নগলো নহয় মই গম পালে ময়ো গলোহেঁতেন নহয় আৰু কি আনিলেনো আৰু কি চালেনো ঐ ছোৱালীজনী বৰ টেঙৰ প্ৰাৰ্থনাটো পাহৰি পিনে বেলেগ এটা কৰি দিছে কি বুলি আছিলে ভগৱান আমাৰ সকলোৰে মাজত আছে আমি যেতিয়া ভগৱানৰ গান নাহিনি বাৰু আছে আমাৰ মাজতে ভগৱান আছে আমি যেতিয়া তুমি মায়ে যে কৈছে আমাৰ মায়েও কৈছে আইতায়ে কৈছে যে ভগৱান যে ওপৰত আছে চিঞৰি মাতিলে তোমাক কিয় নামাতা বুলি কৈছে যে ভগৱানৰ গান নাই নেকি বাইদেউ ভগৱানৰ গান আছে তুমি যেতিয়া মাতা তুমি যাৰ আগত মা দেউতাক কথাখিনি কৰে মা দেউতাৰ মাজতো ভগৱান সোমাই আহে সেইকাৰণে আমি মা দেউতাৰ কথা শুনিব লাগে বাইদেউ পেটটো ইমান বিষাইছে তুমি বৰ দুষ্ট হ'লা দেই কবিতাটো পাহৰি থাকিলে এতিয়া তাই পেটৰ বাহানা বাইদেউ চকু কৰিব লাগিছে এতিয়া আমাৰ মিটিং শেষ হ'ল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ধন্যবাদ